এই দাদাগিরি করে কথা না কবা চিংড়ি মুন্ডা ভেৰি গুড মৰ্ণিং। এতিয়া বাজিছে 3:40। মিছা কোৱা বুলি ভাবিব ন, মই আপোনালোক টাইমটো দেখাই দিছোঁ। অ'কে, আজি এটা প্ৰগ্ৰেম আছে, মানে আমাৰ আমি কেইজনমানে লগ হৈ ফুৰিব যাম ঠাইত। অলপ বেলেগ হ'ব, অলপ ডিফাৰেণ্ট। চ' আপোনালোকক দেখাই আছোঁ, ৰেডি হৈ লওক ৰ'ব। থাকিব পাৰে ন, লৈ লওঁ। এয়া চাহ আৰু বিস্কুট খাই লওঁ, খাই আমি গৈ থাকোঁ। আমাৰ সকলো শুভাকাংক্ষী চাইকেলৰ সৈতে উপস্থিত হৈছে ইয়াত। চব ফ্লেগ বান্ধি আছে, চাইকেল ৰেডি কৰি আছে। বৰ্তমান আমি এইকেইটা উপস্থিত হৈছোঁ, বাকীবিলাক আহি আছে। গাইজ, হাউজ দা জোচ, হাউজ দা জোচ, এইটো মাতে নাই। অ'কে, সকলোবিলাক আহক, আমি তাৰে অপেক্ষাত ৰৈ আছোঁ। ফাইনেলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ লগত আহি আছে সকলোবিলাক শুভাকাংক্ষী, আগত আছে, পিছত আছে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আগত দোকান আছে। অৰিন্দমৰ চাইকেলখন বেয়া হৈছিল, মানে আমি এজন খুৰাৰ পৰা আমি ৰিপ্লেচ কৰি ল'লোঁ। তেখেতক ক'লোঁ বোলে আমি সদায় ৰাইড কৰোঁ, চাইকেলখন জগা পোনা আমাৰখন বেয়া হ'ল, যাওঁতে লৈ যাম। তেনেকৈ খুৰাজনে দিলে। এতিয়া আমি আকৌ ৰাইডত গৈ আছোঁ। বলক, আমি আহি আছোঁ, বাট বৰষুণ চাগে বৰকৈ জ্বালা দি আছে। ডাঙৰ বৰষুণ নহয়, কিনকিনীয়া বৰষুণ, অলমষ্ট জিকিলোৱে। এই বেগটো ধুনীয়াকৈ কাভাৰ দি লৈছোঁ আৰু নিজিকাকৈ আহি আছোঁ। বেছি আহিব পৰা নাই, চাইকেলখনো বেয়া হ'ল তাত। চ' বলক, আগত এটা ৰেল লাইন আছে, কেনেকৈ ক্ৰছ কৰোঁ আমি দেখাম। গাইজ আৰ ক্ৰছিং দ্য ৰেলৱে। ধুনীয়া। অৰিন্দমে কৈছে এখন দলাগত বোলে দেৱতা আছে, ময়ো চাওঁ কেইটা দেৱতা আছে। দা হাণ্টিং ব্ৰিজ বোলে কেলা। এইটো ৰাস্তাতে বহুত মেমৰি আছে, মানে এক বছৰ মই এইটো ৰাস্তা দি অহা যোৱা কৰিছোঁ কলেজত, টিহু কলেজত পঢ়ি থাকোঁতে। ধুনীয়া ৰাস্তা, মই কোনো এনেকুৱা প্ৰব্লেম পোৱা নাই। এলা আলবাল নাম দি আছে সিহঁতে। আমি এতিয়া যিটো চক পালোঁ সেইটো হ'ল আমেৰিকা চক। শুনিব পৰা মতে এইটো চক বোলে আমেৰিকা আৱিষ্কাৰ নোহোৱাৰ আগতে আৱিষ্কাৰ হৈছিল, আৰু এই নামটো আমাৰ ইয়াৰ পৰা কপি কৰিছিল। এনে কৈছোঁ দিয়া, কলম্বাছে নহ'লে ওপৰৰ পৰা খেদি আহিব। বিশাল আমেৰিকা চক। আমি আহি পালোঁ টিহু। বৰ্তমান আমি উপস্থিত আছোঁ টিহুত, আৰু বৰষুণত ভিজি ভিজি টিহু আহি পালোঁ। আমাৰ ৰাইডটো বহুত দূৰলৈ যোৱাৰ কথা আছিল, মানে পাঠশালালৈ। ৰ'বা অৰ্পণ, বৰষুণত ভিজি ভিজি আমি কি পালোঁ? আমি বৰ্তমান টিহু পোৱা নাই, টিহুৱে পালোঁ। টিহু চক নহয়, টিহু টাউন। আমি ক'ত আছোঁ জানেনে? ষ্টেট বেংক টিহু মেইন ব্ৰাঞ্চত। এতিয়া ভাবিছোঁ আমি আগলৈ যাওঁ নে নাযাওঁ, কাৰণ বৰষুণটো বেয়াকৈ আহি আছে। হেভিও নহয়, সৰুও নহয়। এনেকুৱা বৰষুণত আৰু বেছি দিগদাৰ ৰাইড কৰিবলৈ। ৰাতুল খুৰা কি ক'ব, কি ক'ম, মানে আজি একদম দুৰ্গম ৰাস্তা দি লৈছে। ৰাস্তা আমাৰ চিলেকশ্যন কৰাত অলপ ভুল হৈছে, একদম মানে ভাবিব নোৱাৰা দুৰ্গম। যি অলপ ৰাস্তা চাস্তা ভাল হৈছে, আৰু বৰষুণে আমাক অলপ দিগদাৰ দি আছে। আৰু ৰাতিবোৰক হেল্প কৰক সকলোৱে, আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে উঠি যাব পাৰে। আৰু মোৰো এটা আছে RB ভইচ এণ্ড ব্লগছ বুলি, পাই যাব, লিংকটো পাই যাব। খুৰাৰ লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত, চাব তেখেতৰ ভিডিঅ'। থেংক ইউ। আমি লগ পালোঁ আমাৰ সবাতোকৈ প্ৰিয় মানুহ, আমাৰ লক্ষী দা। ডাইলগটো এবাৰ মাৰি দিব লাগিছিল।
চিঙিৰি মুণ্ডা মুণ্ডা তিনিশ চিঙিৰি। কৰা বাবাই ভাল না হবা অ 6 টাকা লাগবো বিকল দাম ফিল্ম কিছু মোর 6 টাকা লাগবই দাদাগিরি করে খানা খাবো 300 করা বাবু চিঙিৰি মুণ্ডা দাদাগিরি কৈছো মই চিঙিৰি মুণ্ডা এই শ্রীহন্তর ভগবান পৃথিবীত কি আছে ফুল তোমাক মই কৰিম প্ৰণাম তুমি যেন হেনে সময় নাৰায়ণ সাৰ্থক তোমাৰ জীৱন হওক কৰিছো প্ৰণাম এই দাদাগিৰি কৰি কথা নকবা চিঙিৰি মুণ্ডা বৰষুণৰ কাৰণে আমি সিদ্ধান্ত ললো আমি আৰু আগলৈ নাযাওঁ আমি ইয়াতে কিবা এটা খাই ঘৰলৈ গৈ থাকো বলক কি খাওঁ দেখাম আপোনালোকক গৰমা গৰম ঘুগনি আৰু পুৰি এতিয়া ঘুগনি খোৱাৰ আৰু কোনো কন্ট্ৰভাৰ্চি নকৰিলে হ'ল আৰু এই হেন বৰষুণ বতৰ আৰু হাতত একাপ গাখীৰ দিয়া চাহ ফিলিং এক কুছ অৰ হে এইবিলাক দেখি এনেকুৱা লাগে নেকি কিবা বোলে কৰোণা মহামাৰী আহিছে চাওক এই ভিৰ what the hell কেলা উপস্থিত আছো টিহু ষ্টেচনত এইখন ট্ৰেইন মই ভাবিছিলো ট্ৰেইন নচলে যিহেতু এইবিলাক বন্ধ থকা বুলি ভাবিছিলো চলি আছে আৰু মানুহৰ যিয়ে ভিৰ কৰোণা নহয় ভাল Our cycle. হ্যাঁ আমাৰ ষ্টেচনত চাইকেলো চলে Looking for things that I can't control. Fear from my past, cause it always shows. Do I wanna try? Can I let it go? Running from the past, wanting to be sure. Chaos in my mind, constant deja vu. But every time, it comes back to you. Oh, I'm still falling. But it tastes bittersweet. I keep on falling. I like the taste of it. I'm still falling. But it tastes bittersweet. সূৰ্য ওলাইছে